Hey guys, welcome back to my channel Raja Blogar. So friend মই আজি আইছো সাপটগ্রাম ধুবুৰী ডিস্ট্রিক্ট সাপটগ্রাম হয় এটো কাছাৰী প্ৰাংগণত তো ইয়াতে মেলা চলি আছে তো সো ফ্রেন্ড আপোনালোকক সম্পূৰ্ণ মেলা বাৰে আমি দেখাই দিম তো সব সম্পূৰ্ণ ভিডিও চাই থাকিব তো এটো মানে লোকেশনটো হয় সাপটগ্রাম কাছাৰী প্ৰাংগণ হয় এটো ধুবুৰী ডিস্ট্রিক্টৰ হয় তো সব ফ্রেন্ড আপোনালোকক সম্পূৰ্ণ মেলাখন আপোনালোক দেখাই দিম সব ফ্রেন্ড সম্পূৰ্ণ ভিডিও চাই থাকিব তো সব মই এতিয়া ভিডিওলৈ যাম যাই কিনে আপোনালোকক দেখাই দিম মেলাৰ দৃশ্যখিনি আপোনালোকক চাই থাকিব ভালকে তো সবে চাব পাৰে আচাৰৰ দোকান এটা আছে তো কিমান ভাল ভাল আচাৰ আছে যে আপোনালোকে আহিব পাৰে আচাৰ ল'ব পাৰিব পৰা তো বহুত ধুনীয়া আছে আচাৰবিলাক আপোনালোকৰ বিদেশীবিলাক আহিছে ইয়াতে তো সবৰে জুৱেলাৰী দোকান হয় ইয়াতে চাব পাৰে কিমান ধুনীয়া ধুনীয়া মানে জুৱেলাৰী বস্তু আনিছে আপোনালোকৰ লেডিছৰ কাৰণে তো আপোনালোক আহিব পাৰে সাপটগ্ৰামৰ কাছাৰীত ইয়াতে আহিব এইবিলাক মানে আপোনালোকৰ পচন্দৰ বস্তু ইয়াৰ পৰা ল'ব পাৰিব তো চাব পাৰিব কিমান ধুনীয়া ধুনীয়া মানে লেডিছৰ কাৰণে বস্তু আনিছে পালে তো চাব পাৰে কিমান ধুনীয়া ধুনীয়া ইয়াতে পেলাই আনিছে তো এইটো হ'ল জয় চাহা জুৱেলাৰী তো চাব পাৰে কিমান ধুনীয়া ধুনীয়া বস্তু আহিছে ইয়াতে এইবিলাক মানে ৰেট কেনেকুৱা আছে এইবিলাক তো ইয়াতে মানে বহুত ধুনীয়া ধুনীয়া মানে লেডিছৰ কাৰণে মানে জুৱেলাৰী আছে আপোনালোকে আহিব পাৰিব ল'ব পাৰিব ইয়াতে এইবিলাক চাব পাৰে কিমান ধুনীয়া ধুনীয়া মানে আছে এইফালে তো এইফালে চাব পাৰে কিমান ধুনীয়া ধুনীয়া লাগিছে তো এইফালে হেয়াৰপিন আছে তো এইফালে নন পিচ আছে এইফালে চাব পাৰে তো ইয়াতে এইফালে চুৰি আছে কিমান ধুনীয়া ধুনীয়া লাগিছে কাণফুলি আছে এইফালে কাংগিনা আছে এইফালে চাব পাৰে তো আপোনালোকে আহিব পাৰে সাপটগ্ৰাম কাছাৰী তো এইটো দোকানত আহিলে আপোনালোকে ল'ব পাৰিব বহুতো ভাল ভাল বস্তু আছে এইটো তাৰপিছত চাব পাৰে ইয়াতে মানে মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে চাব পাৰে কিমান ধুনীয়া ধুনীয়া বস্তু আছে ইয়াতে তো এইবিলাক আপোনালোকে কিনিব পাৰিব ফেমিলি লৈ আহিব পাৰিব তো ইফালে বিভিন্ন মানে মূৰ্তি বনোৱা আছে আপোনালোকে যদি মূৰ্তি ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব ইয়াৰ পৰা গণেশৰ আৰু কিবা মানে আৰু বহুত মূৰ্তি আছে ইয়াতে ফিক্স ৰেট দিয়া আছে আপোনালোকে চাব পাৰে তো মানে সৰু সৰু মানে ল'ৰা ছোৱালীৰ কাৰণে বহুতো বস্তু দিয়া আছে তো আপোনালোকে আহিলে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব তো চাব পাৰিব কিমান ধুনীয়া লাগিছে আৰু বহুত মানুহ আহিছে এইটো ক্ৰয় কৰিবৰ কাৰণে আৰু এটা দোকান আছে এইটো মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবৰ কাৰণে খেলা বস্তু আছে ইয়াতে বিভিন্ন ধৰণৰ গাড়ী আছে তো খেলা সামগ্ৰী আছে আপোনালোকে আহিব পাৰে সাপটগ্ৰামত কাছাৰীত ইয়াতে আহি আপোনালোকে কিনিব পাৰিব তো ইয়াতে ৰিম'ট কণ্ট্ৰল গাড়ী আছে আৰু বিভিন্ন ধৰণৰ খেলা বস্তু আছে এইফালে গিটাৰ আছে মানে গানছ আছে খেলিবৰ কাৰণে তো এইফালে চাব পাৰে বহুত ধুনীয়া ধুনীয়া বস্তু আছে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণে খেলিবৰ কাৰণে তো ইয়াতে আহিব আপোনালোকে কিনিবৰ কাৰণে আচাৰৰ দোকান আছে চাব পাৰে কিমান ধুনীয়া ধুনীয়া আচাৰ আছে এইফালে তো আপোনালোকে সাপটগ্ৰাম আহক কাছাৰী প্ৰাংগণত ইয়াতে মেলা চাওক আৰু যদি আপোনালোকৰ মন পচন্দৰ আচাৰ আপোনালোকে ইয়াৰ পৰা কিনি যাব পাৰিব আচাৰ মিঠাই আছে এইফালে চাব পাৰে কিমান ধুনীয়া ধুনীয়া আচাৰ মিঠাই আছে তো আপোনালোকে সাপটগ্ৰাম আহি এইবিলাক আপোনালোকে এইটো দোকানৰ পৰা আপোনালোকে ল'ব পাৰিব দোকানটোৰ নাম হ'ল আদি লোকনাথ আচাৰ ভাণ্ডাৰ তো আপোনালোকে এইটো দোকানত আহি আপোনালোকে ভাল ভাল আচাৰ আছে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব তো আপোনালোকক ভালকৈ দেখাই দি আছোঁ আপোনালোকক মিঠাই আছে এইফালে তো চবেই ইয়াতে চাব পাৰে আপোনালোকৰ কিমান ধুনীয়া ধুনীয়া কিচেনৰ সামগ্ৰী আছে ইয়াতে আপোনালোকৰ ডিনাৰ ছেট আছে ইয়াতে এইফালে আৰু মানে কাপ আছে গ্লাছ আছে বহুত ধৰণৰ মানে ৱাটাৰ বটল আছে এইফালে তো চাব পাৰে কিমান ধুনীয়া ধুনীয়া মানে কিচেনৰ বস্তু আছে আপোনালোকে আহিব পাৰে এইটো দোকানৰ পৰা ল'ব পাৰিব দোকানটোৰ নাম হ'ল লোকনাথ ষ্টিল ষ্ট'ৰ তো এইটো সাপটগ্ৰাম কাছাৰী প্ৰাংগণত হয় তো আপোনালোকে আহি ইয়াৰ পৰা মানে আপোনালোকৰ মনৰ ইচ্ছামতো মানে ভাল ভাল মানে কিচেন বস্তু আপোনালোকৰ ইয়াৰ পৰা কৰিব পাৰিব তো আপোনালোকক মই সম্পূৰ্ণ দোকানটো দেখাই দি আছোঁ তো এইফালে বেচনি দি আছে তো চবৰে কিমান ধুনীয়া ধুনীয়া মানে কালেকশ্যন আছে ইয়াতে আপোনালোকে আহি এইটো দোকানৰ পৰা ক্ৰয় কৰিব পাৰিব ভাল ভাল গেজেট আছে এইফালে কিচেনৰ তো আপোনালোকে আহি ইয়াৰ পৰা মানে ল'ব পাৰিব তো আপোনালোকক মই দেখাই দি আছোঁ ভালকৈ ইফালে লাইটাৰ আছে চাকু আছে আৰু বহুত ভাল ভাল মানে সামগ্ৰী আছে ইয়াতে তো এইটো হ'ল আপোনালোকে সাপটগ্ৰামৰ কাছাৰী ইয়াতে আহি আপোনালোকে এইবিলাক ল'ব পাৰিব তো চাব পাৰে কিমান ধুনীয়া ধুনীয়া আপোনালোকৰ মানে ইয়াতে কিচেনৰ সামগ্ৰী আছে তো আপোনালোকে আহিলে নিশ্চয় ভাল লাগিব আৰু আপোনালোকে ঘৰৰ কাৰণে এইবিলাক মানে সামগ্ৰী ল'ব পাৰিব তো এইফালে চাওক কিমান ধুনীয়া ধুনীয়া লাগিছে তো আপোনালোকৰ ইয়াতে ফিক্স ৰেট দি আছে 20 ৰুপিজ তো আপোনালোকক বহুত মানে কম ৰেটত দিছে এইবিলাক তো আপোনালোকে আহিলে এইবিলাক নিশ্চয় ক্ৰয় কৰি লৈ যাব তো চাব পাৰে দেখাত কিমান ধুনীয়া লাগিছে এটা আছে ফিক্স ৰেট 30 তো বহুত ভাল ভাল বস্তু আছে আপোনালোকে আহিব আহি কিনে আপোনালোকৰ ইচ্ছামতে বাছনি কৰি আপোনালোকে ঘৰৰ পৰা ল'ব পাৰিব তো এইফালে চাব পাৰে জোতা মানে জোতা চেণ্ডেল আছে কিমান ধুনীয়া ধুনীয়া চাব পাৰে এইটো হ'ল ফিক্স ৰেট 200 ৰুপিজ এইটো
আপোনালোকৰ সিফালে এইবিলাক যিমান আছে সকলোৱে 200 ৰুপিজ আৰু সিফালে আপোনালোকৰ আছে 160 ৰুপিজ। তো চাব পাৰে কিমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে। আপোনালোকে আহিলে ইয়াৰ পৰা ল'ব পাৰিব চাপৰগ্ৰাম কাছাৰী প্ৰাংগণত। তো সিফালে আছে 120 ৰুপিজ। তো চাব পাৰে বহুতে ক্ৰয় কৰি আছে। তো বহুত ভাল ভাল বস্তু জোতা আছে ইয়াতে, আপোনালোকে আহি ইয়াৰ পৰা ল'ব পাৰিব। তো চাব পাৰে ইয়াতে আৰু এটা মানে জুৱেলাৰী দোকান আছে। চাব পাৰে কিমান ধুনীয়া ধুনীয়া জুৱেলাৰী আছে। এইটো মানে চাপৰগ্ৰাম কাছাৰী প্ৰাংগণত আহি আপোনালোকে এইবিলাক ক্ৰয় কৰিব পাৰিব লেডিছৰ কাৰণে। তো বহুত ধুনীয়া ধুনীয়া মানে আপোনালোকৰ লেডিছৰ মানে সামগ্ৰী আছে ইয়াতে। আপোনালোকৰ নেল পিচ আছে, চুৰি আছে, আপোনালোকৰ হেয়াৰ পিন আছে, আপোনালোকে চাব পাৰে কিমান ধুনীয়া লাগিছে জুৱেলাৰীবিলাক। তো আপোনালোকে আহি ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। এইটো হয় চাপৰগ্ৰাম ধুবুৰী ডিষ্ট্ৰিক্টৰ মানে কাছাৰী প্ৰাংগণত হয় এইটো। তো মই আপোনালোকক সম্পূৰ্ণ দোকানবিলাক দেখাই দি আছোঁ জুৱেলাৰীৰ। আৰু এইটোৰ নাম হ'ল সৌৰভ ট্ৰেডিশ্যন জুৱেলাৰী। তো চাব পাৰে সিফালে আছে আপোনালোকৰ কিমান ধুনীয়া ধুনীয়া কালেকশ্যন দি আছে। চাব পাৰে বহুত ভাল লাগিছে এইবিলাক জুৱেলাৰীবিলাক। তো আপোনালোকে আহি ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। আপোনালোকে আহক চাপৰগ্ৰামত কাছাৰী প্ৰাংগণত, চাওক কিমান ধুনীয়া ধুনীয়া কালেকশ্যন আছে এইফালে। এটা দোকান আছে চাব পাৰে কিমান ধুনীয়া লাগিছে দোকানবিলাক। তো ইয়াতে বহুতো মানে কিবা আঙুঠি আছে, কিবা কিবা ব্ৰেচলেট আৰু কিমান যিবিলাক চুৰি যে আছে এইবিলাক আৰু এইবিলাক তামোল আছে। তো এইবিলাক আপোনালোকে আহি ল'ব পাৰিব। এইটো মানে দোকানত আহি চাব পাৰে কিমান ধুনীয়া ধুনীয়া সামগ্ৰী আছে। মই আপোনালোকক বেক কেমেৰাতে দেখাই দি আছোঁ। তো চবৰে ইমান ধুনীয়া ধুনীয়া কাপ ৰখা আছে ইয়াতে, চিনমাটিৰ কাপ, ইয়াতে ৱাটাৰ বটল আছে। তো বহুত ধুনীয়া ধুনীয়া বস্তু আছে। ডিনাৰ ছেট আছে ইয়াতে চাব পাৰে কিমান ধুনীয়া লাগিছে ডিনাৰ ছেটবিলাক। তো এইবিলাক আহি আপোনালোকে ল'ব পাৰিব। তো বহুত ভাল লাগিছে আপোনালোকৰ চাব পাৰে কাপবিলাক বহুত ধুনীয়া লাগিছে। ইয়াতে জগ আছে, ডিনাৰ ছেট আছে। তো আপোনালোকে এইবিলাক ল'ব পাৰিব। তো ইয়াতে স্পুন আছে, কিমান ধুনীয়া লাগিছে স্পুনবিলাক চক। আৰু এইবিলাক মানে ডিনাৰ ছেট আছে, আপোনালোকৰ কিচেনৰ সামগ্ৰী আছে। তো আপোনালোকৰ ইচ্ছামতে আহি এইবিলাক ক্ৰয় কৰিব পাৰিব। তো বহুত বহুত ভাল লাগিছে বস্তুবিলাক আপোনালোকে চাব পাৰে। দোকান আছে আপোনালোকে চাব পাৰে ইয়াতে। ইয়াতে সৰু ল'ৰা ছোৱালী খেলনিৰ কাৰণে বস্তু বনোৱা আছে ইয়াতে। তো ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ ৰাখিছে ইয়াতে, এইবিলাক চাব পাৰিব। তো বহুত ভাল লাগিছে। লটাৰী কৰি আছে আপনাদের খেলা আরম্ভ হয়ে গেছে। লাকি নাম্বার হচ্ছে, লাকি নাম্বার আসছে, লাকি নাম্বার 4 নাম্বার, লাকি নাম্বার 4। এটা দোকান আছে আপোনালোকে চাব পাৰে। এইটো মানে প্ৰিণ্টিং মেচিন হয়। আপোনালোকৰ টি চাৰ্ট, কাপ আৰু বিভিন্ন আপোনালোকৰ মানে সামগ্ৰীতে আপোনালোকৰ মানে নিজৰ ইচ্ছামতে আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব। তো চাব পাৰে ইয়াতে প্ৰিণ্ট কৰি ৰাখিছে বহুতো ফিক্স ৰেট 300 যিটো কাপত আপোনালোকৰ যিকোনো সামগ্ৰীত কাপোৰত আপোনালোকৰ যিকোনো ঠাইত আপোনালোকৰ এইবিলাক আছে। নিজৰ ইচ্ছামতে আপোনালোকৰ যিকোনো ছবি আপোনালোকে ইয়াৰ পৰা কৰিব পাৰিব। ইয়াতে প্ৰিণ্টিং মেচিন হয় এইটো। তো এইবিলাক সামগ্ৰী আপোনালোকৰ ঘৰত মানে বেগত মানে যিকোনো ঠাইত আপোনালোকে ল'ব পাৰিব। দোকান আছে চাব ইয়াতে মানে হেড কালেকশ্যন আছে, বহুত ধুনীয়া ধুনীয়া হেড আছে, ৰুমাল আছে আৰু বহুতো ইয়াতে ছানগ্লাছ আছে। ছানগ্লাছ আপুনি চাব পাৰে। তো ইয়াতে আপোনালোকে আহিলে এইবিলাক ল'ব পাৰিব ছানগ্লাছ চাব পাৰে কিমান ধুনীয়া লাগিছে ছানগ্লাছবিলাক। ইয়াতে আৰু দোকান আছে চাব পাৰে। ইয়াতে কাঁহ আৰু পিতলৰ বস্তু পোৱা যায়। ইয়াতে চাব বিভিন্ন মূৰ্তি আছে বনানি। তো মানে কাঁহ পিতলৰ বহুতো বস্তু আছে ইয়াতে চাব পাৰে। ইয়াতে আপোনালোকৰ আহিলে ইয়াৰ পৰা ল'ব পাৰিব চাপৰগ্ৰাম কাছাৰীৰ পৰা ইয়াৰ পৰা চাব পাৰে। ইয়াতে বহুত ধুনীয়া ধুনীয়া মানে কাঁহ পিতলৰ বস্তু আছে ইয়াতে, আপোনালোকৰ ইচ্ছা কৰিলে ইয়াৰ পৰা ল'ব পাৰিব। তো এইফালে মই দেখাই দি আছোঁ। তো চবৰে ইয়াতে চিপ বনোৱা আছে কিমান ধুনীয়া ধুনীয়াকৈ। তো এইফালে আৰু মানে বহুতো বস্তু বনোৱা আছে, আপোনালোক ইচ্ছা কৰিলে ইয়াৰ পৰা ল'ব পাৰিব। তো আপোনালোকে আহক চাপৰগ্ৰামত কাছাৰী প্ৰাংগণত। তো ইয়াতে চম্বু আছে এটা, তো সেইবিলাক বজাব পাৰিব আপোনালোকে। ইয়াতে ডাঙৰ চিপ এটা আছে। তো আপোনালোকে আহিলে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। হোটেল এটা আছে আপোনালোক খোৱাৰ কাৰণে, ৰেষ্টুৰেণ্ট এটা বনোৱা আছে। তো আপোনালোকে আহিলে এইটো ৰেষ্টুৰেণ্টত খোৱা লোৱা কৰিব পাৰিব। চাব পাৰে এইটো ৰেষ্টুৰেণ্টটো এইটো হয়। এইফালে এটা আছে মানে এইটো এটা ৰেষ্টুৰেণ্ট আছে, বহুত ডাঙৰ ৰেষ্টুৰেণ্ট হয় এইটো। ইয়াতে এইফালে এটা আছে। তো চাব পাৰে বহুত মানুহ আহিছে মেলা চাবলৈ। তো আপোনালোকে আহিব পাৰিব। মই আপোনালোকক সম্পূৰ্ণ মেলাখন দেখাই দি আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো সেইফালেও আপোনালোকক দেখাই দিছোঁ, চাব পাৰে বহুত মানুহ আহিছে আৰু মানুহ আহিব। তো সেইফালে আপোনালোকৰ লেডিছৰ জুৱেলাৰী আছে বহুতো, আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব চাব পাৰে। তো মই আপোনালোকক সম্পূৰ্ণ মেলাখন দেখাই দিম। এইফালে আন এটা জুৱেলাৰীৰ দোকান আছে, চাব পাৰে কিমান ধুনীয়া ধুনীয়া জুৱেলাৰী ৰাখিছে ইয়াতে। তো আপোনালোকে চাপৰগ্ৰাম আহি ইয়াতে ল'ব পাৰিব। তো এইফালে আৰু আছে আপোনালোকৰ
খেলনি সামগ্ৰী আছে আপোনালোকে ল'ব পাৰিব। লটারি ঠিক আছে আপনাদের লটারি শো করে ওই